কোনোবাই কয় মোৰ ঘৰত নামানে, কোনোবাই কয় তাৰ ঘৰত নামানে। প্ৰেমত এই পৰিস্থিতি বহুতৰ আহে। সেই বুলি জানো প্ৰেম কৰা বাদ দিব পাৰি? কাৰোবাক ভাল পাই জানো এৰি দিব পাৰি? ঘৰত নমনা কথাষাৰ সেইজনৰ লগতহে মিলে যিজনে টাইম পাছ কৰিবলৈ ভাল পায়। যিজনে সঁচা ভাল পায় তেওঁ ঘৰত মনাবই, আৰু যদি নামানে পলুৱাই হলেও আনিব। গতিকে এই ঘৰত নমনা কথাষাৰ মই বাহানা বনোৱা বুলি ভাবো, কাৰোবাক এৰিবলৈ সুযোগ লোৱা বুলি ভাবো। কোনে ঘৰত সুধি প্ৰেম কৰে? ঘৰৰ কথা মানি কোনে প্ৰেম কৰে? যদি জানিছিলাই ঘৰত নামানে তেওঁৰ লগত প্ৰেম কিয় কৰিছিলা? যদি জানিছিলাই ঘৰত নামানে তেওঁৰ লগত একেলগে কিয় ঘূৰিছিলা? যদি জানিছিলাই ঘৰত নামানে তেওঁক নিজৰ মতে কিয় ব্যৱহাৰ কৰিছিলা? কাৰোবাক প্ৰেম কৰিবলৈ ঘৰত মানিব নালাগে, তাইক বিয়া পাতিবলৈহে ঘৰত মানিব লাগে। ছোৱালীজনীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ ঘৰত মানিব নালাগে, কিন্তু তাইক সেইখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ ঘৰত মানিব লাগে। মনত ৰাখিবা, যিজনে সঁচা ভাল পায় তেওঁ বাহানা নিবিচাৰে, কোনো অপচন নিবিচাৰে। তেওঁ কেৱল ভাল পাব জানে, তেওঁৰ প্ৰিয়জনৰ লগত একেলগে চিৰজীৱন থাকিব বিচাৰে। আৰু কোনে কোনে নিজৰ প্ৰিয়জনৰ লগত থাকিব বিচাৰা ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট কৰি থৈ যাবা, আৰু ভিডিঅ'টো প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।